পাব্লিকৰ লগত বেছি ৰিলেশ্যন কৰিলে এনেকুৱা হয়েই ছাৰে নিজেই ফোন কৰিছিল এতিয়ালৈকে দেখা দেখি নাই জানে ঘৰৰ থানাৰ যেতিয়া ইচ্ছা তেতিয়া আহিব পাৰিব টিম্বেদা আপুনি কি কৈ থাকেনো এইবোৰ এনে কোৱা নাই গাত লগা কাৰণে কৈছো ছাৰে সিহঁতৰ ঘৰলৈ গৈ মাতি আহিছে কিয় মাতি আহিছে ইমাৰ্জেঞ্চিৰ কাৰণে নহ'লে আমাৰ দুটাৰ কাৰোবাৰ এটাক পঠিয়াই মাতিব পাৰিলেহেঁতেন কালিতো বাদ দিয়া খুদ ৰাতিপুৱাও ফোন কৰিছিল এতিয়ালৈকে দেখিছা তাক আহিব ৰ'বচোন অকণমান আপুনি কেতিয়া আহিব ছাৰক ওপৰৰ পৰা ফোন কৰি লাজ দিয়াৰ পিছত এইটো কেছত ছাৰলৈ ওপৰৰ পৰা ফোন নাহে আৰু দিয়ক অ'ৰা সুৰজিতৰ দেউতাক MLAৰ সোঁহাত পুতেকক মাৰপিট কৰাৰ পিছত এনেই এৰিব বুলি ভাবিছা আপুনি দেখোন বহুত কথাই জনা হ'ল টিম্বেদা ওপৰত যাবলৈ ভৰিত ধৰিবলৈ আৰম্ভ কৰিলেই নেকি ছাৰ খং নিজক কৰক যেতিয়া ভৰিত ধৰি ধৰি নিজৰ মতে শেষত উশাহ ল'ব নোৱাৰা হ'ব তেতিয়া বহুত বেছি আপোনাৰ নিজৰ ওপৰতে খং উঠিব তাতকৈ নিজে এতিয়া খং কৰি লওক সন্দেহত কথা কোৱাটো ভাল নহয় ছাৰ আপোনাৰ লগতো সেই একে কথা এষাৰ আছে নহয় বালিলৈ যি পাত ফুগুৰিবলৈকে সেই পাতে ইয়েছ ছাৰ কওক ছাৰ ল'ৰাটো থানাত হাজিৰ হ'ল আহিব ছাৰ আহিব মানে কালিৰ পৰা এতিয়ালৈকে ল'ৰাটো থানাত হাজিৰ হোৱা নাই পুৱাই মাতিছিলে ছাৰ আহিব পুৱা মাতিছিলা ই অলৰেডি নাই মোৰ মতে সি পলাইছে এৰেষ্ট কৰা তাক কি এৰেষ্ট ছাৰ শব্দটো প্ৰথমবাৰ শুনিছা নেকি মঞ্জিতাক এৰেষ্ট কৰা ৰাইট নাও ইয়েছ ছাৰ আপোনাৰ প্ৰেডিকশ্যন ঠিকেই গ'ল নিবেদা ওপৰৰ পৰা ফোন আহিলেই মঞ্জিত যে থানালৈ আহি পোৱাহি নাই গম পাই গৈছে কোনে ক'লে আপুনি মই দেখোন আপোনাৰ ওচৰতে আছো ছাৰ মই কোন পাহৰিছে চাগে নিবেদা কথা এষাৰ আছে যে ধোবি কা কুত্তা না ঘৰকা না ঘাটকা গতিকে মোৰ লগত চালাকি কৰিব আপুনিও সেইটোৱে হ'ব যতীন ছাৰ গাড়ী উলিয়াবলৈ দিয়া মঞ্জিতক এৰেষ্ট কৰিব লাগিব কি ছাৰ খুৰী 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 মই আহিছিলো কিবা কথা আছিল থেংক ইউ কি কাৰণে আপুনি আমাক বেয়া পাই আছে তথাপিও আপুনি এখেতক বচালে যে আপুনি নবচালে চাগে এখেতক পুলিচে এৰেষ্টে কৰিলেহেঁতেন তেওঁক মই বচোৱা নাই মই ভিডিঅ' এটা বেলেগ এজনৰ পৰা পাইছিলোঁ দেখিলোঁ যে মঞ্জিতৰ গাত কোনো ভুল নাই সেইকাৰণে মই OC ছাৰক দিলোঁ বাছ তাকেইতো কৈছোঁ সেইকাৰণে থেংক ইউ ক'ব আহিছোঁ জানোৱে আপুনি আমাক বেয়া পাই আছে তথাপিও ইমানখিনি কৰিছে আপুনি সঁচাকৈ বহুত ভাল মানুহ মানুহৰ ভালখিনিৰে সুবিধা মানুহে লয় খুৰী মোৰ পৰা কথা অন্তত লুকুৱাব নালাগিছিল তুমি লুকোৱা নাছিলোঁ আচলতে মই নিজৰ ছোৱালীৰ দৰেই ভাবিছিলোঁ তোমাক ময়োতো আপোনাক নিজৰ মাৰ দৰে ভাবোঁ ন খুৰী নিজৰ মাকৰ পৰা কথা লুকুৱাই কোনোবাই লুকোৱা নাছিলোঁ আচলতে সেই সময়ত পৰিৱেশটোৱে তেনেকুৱা হৈ গৈছিলে ক'বলৈ ভয় লাগিছিলে ঘৰৰ পৰা মানুহ ওলাই আহি বুলি আৰু বহুত বেছি ভয় খাইছিলোঁ ভণ্টিয়ে কষ্ট পাব বুলি কাকো কোৱা নাছিলোঁ আপুনি বুজি পায় ন মোক মই জানো জানি বুজি আপোনাক কষ্ট দিব পাৰোঁ আপুনি ভালদৰে মাতবোল নকৰা হোৱাৰ পৰা মই বহুত অশান্তিত আছিলোঁ দেউতাৰ বেমাৰৰ চিন্তাটোতো আছে কোন ডাক্তৰক দেখুৱাইছা ডাক্তৰ জেডি বুলি এজন মই ভালকৈ চিনি নাপাওঁ OC ছাৰে দিছিলে এড্ৰেছটো মোৰ চিনাকি চাইকাট্ৰিষ্ট এজন আছে খুব ভাল ডক্তৰ তুমি দেউতাক মাতি পঠিওৱা তাতে তেওঁক দেখুৱাম মোৰ মতে খুব ভাল হ'ব সঁচাকৈ কৈছে খুৰী মই এনেই কথা কৈ নাথাকোঁ মোৰ লগত কোনোবাই বেয়া কৰক কিন্তু মই কাৰো বেয়া হোৱাটো নিবিচাৰোঁ খুৰী
কৰিছা লাও দি বনালাম দুগু দুগি হেৰা এই চব্জি কি আনি ভৰত মিলাপ দেখোন আগৰ খেলি মেলিবিলাক আঁতৰিলে নেকি ভৰত মিলাপ মই কিবা জানমণিক বনবাসালৈ পঠিয়াইছিলো নেকি আনিব আলু পিয়াজ পটল যি আনে আনিব সেইবিলাকে একেবাৰে 100 কোবা লাগে সেইবুলি কি আমি পাচলি নোখোৱাকে থাকিম নেকি এটা কাম কৰো নেকি আমাৰ যে আগফালৰ মাটিকণ খালী আছে কোৰ মাৰি পেলাই তাতে চব্জি খেতি কৰি দিওঁ নেকি লাও ভেন্দি জিকা পালেং চুকা এইবিলাক লগাই দিওঁ এতিয়া 200 টকা খৰচ কৰিলে এটা চিজন ধুনীয়াকে খাই থাকিব পাৰিম বাপ পেটি ঠিকেই কৈছে খুৰা আমি যদি সকলোৱে ঘৰে ঘৰে নিজৰ পাচলি নিজে লগাবলৈ লওঁ তেতিয়া পাচলিৰ দাম নিজে নিজে কমি যাব শুভেচ্ছা শীঘ্ৰ মই চব্জি বজাৰ কৰাৰ আগত গুটিকেইটা লৈ লওঁ তাৰ পিছত আন্দোলন আৰম্ভ এই আন্দোলন আৰম্ভ হ'ল নহয় আৰু নকমে চলি যাব দেখা যাম দুদিনৰ কাৰণে এই জোশ তাৰপিছত আকৌ আগৰ দৰেই হ'ব আপুনি খুৰাক কৈ থাকিব আকৌ খুৰী নিজৰ ঘৰৰ পাচলি খাব পাৰিলেতো খুবেই ভাল ময়ো কৰিম বুলি ভাবিছো পালেং আৰু ধনিয়া এই পিছফালে আমাৰ এই মাছৰ বিক্ৰী কৰা যে থাৰ্মকলৰ হেৰি পাই সেইটোতে কৰিম বুলি ভাবিছো যি ভাল দেখা কৰা কিন্তু খেতিত লাগি নিজৰ কামটো এৰি নিদিবা নে মনজিতে কাম পোৱাৰ কাৰণে কামটো এৰি দিম বুলি ভাবিছা নিদিওঁ মই আকৌ কিয় কাম বাদ দিম নিদিওঁ মই আকৌ দৰমহা পালে নিজৰ পইচাৰে মেচিন এটা কিনাৰ কথাহে ভাবি আছো কি ডিউটি সময়ত সেই কোৱাৰ্টাৰলৈকে গৈছে যোৱা মাতি আনা ফোন কৰিলো ছাৰ আহি আছে গা ধুবলৈ সোমাল ছাৰ পেটটো কিবা বেয়া বোলে হ'ব চাবিটো লৈ আনা মই নিজে চলাই যাম ঠিক আছে ছাৰ মোক মাতিছিলে ছাৰ থানাখন কি বুলি ভাবিছে আপুনি মিতিৰৰ ঘৰ আপোনাক মিতিৰ খাবলৈ মতা নাছিলো মই কেছত মাতিছিলো 2টা ল'ৰাক হত্যা কৰাৰ চেষ্টা কৰিছিলে আপুনি তাৰ এটা ল'ৰাৰ বাপেক কোন হয় জানে MLAৰ খুহাত তাৰপিছত আপুনি খাৰি যাম বুলি কেনেকৈ ভাবিলে আপুনি সঁচা কথাটো জানেই ছাৰ সিহঁতে প্ৰথমে মোক উচতাই লৈছিলে মোৰ ওপৰত হাত প্ৰথমে সিহঁতে উঠাইছিলে ভিডিঅ'টো প্ৰমাণ আছে সেইবোৰ কোৰ্টে চাব আপোনাক এটেম্প টু মাৰ্ডাৰ কেছত এৰেষ্ট কৰা হৈছে কি ডিম্বেদা এখেতক লকপত ধৰক যতীন ছাৰ লকপত ধৰোৱা এখেতক বলক উকিল ল'বনে আপুনি আপুনি যদি ভাবিছে মই দোষী তেন্তে নধৰো উকিল মই কি ভাবো নাভাবো সেইটোলৈ আইন নচলে মঞ্জিত মই মাত্ৰ ইনচাৰ্জে থানাখনৰ মোৰ ওপৰতো কোনোবা আছে বুজি পাইছো আপুনি যে নিজৰ মনেৰে এইবোৰ কৰা নাই কথাটো কি জানে ছাৰ কালি পৰহি যেতিয়া চাকৰিটো কনফাৰ্ম হৈছিলে ভাবিছিলোঁ মোৰ কষ্টবোৰ নাইকিয়া হৈ যাব কিন্তু মোৰ ভাগ্য এনেকুৱা সুখ খুবেই খন্তেকীয়া কালিতো কাজিয়া লগাৰ বাবে অফিচত চুৰি কৰি ষ্টাফক ব্লক কৰি আহিলোঁ আজি অফিচ নগ'লে চাগৈ মোৰ চাকৰিটোৱে যাব তাতে আকৌ ক্ৰিমিনেল কেছ বুলি গম পালেতো কথাই নাই যতীন ছাৰ চাহ কাপ লৈ আনা এখেতৰ কাৰণে আনিম নেকি জানমণিক ফোন কৰি মাতি দিওঁ থানাৰ পৰা জামিনত লৈ যাওক পইচাৰ প্ৰব্লেম হ'লে মই মেনেজ কৰি দিম পাছত দি দিব তেখেতক এইটো কথা নক'ব ছাৰ কিয় তেখেতে আপোনাক বহুত বিশ্বাস কৰে আপুনি মাত্ৰ থানাত হাজিৰ দিলেই হ'ব বুলি কৈ মোক মাতি লৈ লকআপত ভৰোৱাৰ কথা তেখেতে গম পালে আপোনাৰ প্ৰতি থকা বিশ্বাস ভাগি যাব জীৱনত তেখেতে বহুত কিবা হেৰুৱাইছে আপোনাক হেৰুৱাটো মই বিচৰা নাই মঞ্জিত আপুনি এইবোৰ কি কৈ আছে মই একো বুজা নাই আপুনি বুজি পায় তেখেতেও বুজি পায় কিন্তু কোৱা হোৱা নাই আপুনি ভুল ভাবিছে তেনেকুৱা একো নহয় হ'লে মই সুখী হ'ম আপোনাক দুয়োটাৰে বন্ধু হিচাপে মঞ্জিত আজিৰ সময়ত বন্ধুৰ খুব অভাৱ সুখৰ অভাৱ হ'লেও বন্ধুৰ অভাৱ হোৱাটো মই নিবিচাৰোঁ আপোনাৰ অসুবিধা নহ'লে মূৰক কথাটো ক'ব পাৰে তুমি কিন্তু এনেকুৱা সিদ্ধান্ত ল'বা বুলি মই সপোনতো ভবা নাছিলো তোমাক আৰু মঞ্জিতক মই কিমান হেল্প কৰিলো মঞ্জিত আৰু সুৰজিতহঁতৰ ভিডিঅ'টো নবক কোনে দিছিল সোধা মই দিছিলো তাৰ পাছতো তুমি নিজাকে মেচিন কিনি মোৰ দোকান এৰি দিব খুজিছা আপোনাক কোনে ক'লে এনেকৈ দাদা কোনে আৰু ক'ব লাগিছে বেলেগে তুমি নবক কৈ থকা মই নিজে শুনিছো ৰিটায়াৰ হোৱাৰ কাৰণে অলপ বুঢ়া হৈছো সেইটো হয় কিন্তু কাণেৰে নুশুনো বুলি নাভাবিবা
20 বছৰত আৰ্মিত গৈছো 45ত ৰিটায়াৰ হৈছো মই কাণেৰে ভালকে শুনো কাণেৰেতো ভালকে শুনে কিন্তু মগজতে নোসোমাই কথাবোৰ সোনকালে নবৌ আপুনি মোক ইমান বেয়াকে কয় নকলে যে নুবুজে আপুনি অথনিৰ পৰা জানমণিয়ে কৈ আছে যে আপোনাৰ দোকানৰ কামটো তাই নেৰে তাই ৰাতি উভতি আহি কেইটামান এক্সট্ৰা কাম কৰিব যাতে ঘৰলৈ পইচা কেইটামান বেছিকৈ আহে দেউতাকো ইয়ালৈ আনি ট্ৰিটমেণ্ট কৰাম বুলি ভাবিছো দাদা পইচা লাগিব চাগে বহুত মই কাম বেছিকৈ কৰিবই লাগিব মঞ্জিতৰ দেখোন ভাল চাকৰি হলেই তেখেতৰ চেলাৰী তেখেতৰ মোৰ দেউতাৰ ট্ৰিটমেণ্টৰ বাবে মই তেখেতৰ পৰা কেনেকৈ পইচা ল'ম কওকচোন দাদা বৰ বুজা হ'ব নালাগে তেতিয়াহে সুখী হৈ থাকিব পাৰি নহলে মৰম নোহোৱা হ'বলৈ বেছি সময় নালাগে বেয়া লগা কথা কিন্তু আজিৰ দিনত এইটোৱে সঁচা কথা সম্পৰ্ক পইচাইহে বেয়া কৰে ঠিকেই কৈছা সত্যেন্দা এওঁৰ দৰমহাটো কাইলৈ দি দিব আমি কাইলৈ এটা চিলাই মেচিন কিনিম তেওঁৰ কাৰণে হ'ব মন বেয়া কৰিব নালাগে আপোনাৰ দোকানৰ বেছি কাম হলে জানমণিক দি দিব সেইটো মাথো এক্সট্ৰা পেমেণ্ট কৰিব লাগিব ন জানমণি মই কাম পালে হ'ল তেন্তে বঢ়িয়া তুমি ৰাতি কৰা কামৰ পইচা বেলেগ আৰু দিনৰ দৰমহা বেলেগ মই বেছিকৈ অৰ্ডাৰ ৰাখিম মুঠতে মোৰ দোকানৰ অৰ্ডাৰ বেলেগলৈ যাব নালাগে বাহ আপুনি মানুহটো কিন্তু বেপাৰী হৈ গৈছে দেই উপায় নাই নবৌ মই ৰাতি পইচা জানমণিক নিজে দি যাম অলপ বেছিকে পইচা লাগিব চাগে দৰমহাৰ পইচাৰেতো মেচিনটো কিনিব নোৱাৰিব এডভান্সো দি দিম মুঠতে মোৰ তালৈকেতো লক্ষী যাব আহো দিয়ক মানুহটোৰ উস্তাদি কিন্তু মনটো হলে ভাল ছাৰ চাহ জটিন এটা কাম কৰা ছাৰ মঞ্জিৰক পঠাই দিয়া ঠিক আছে চাহ খাওক মই চাহ নাখাওঁ খাওক জালুক দিয়া চাহ ভাল পাব খাই দহটা মিছ কল কোনে ফোন কৰিছিলে হয় আপোনাৰ মিছ কল পাইছিলো হয় মই অচি সৌৰভ বৰাই কৈছো অচি হয় কওকচোন মঞ্জিত লকআপত আছে কি কিন্তু কিয় কিয়বোৰ পিছত শুনিব মই আপোনাৰ মোবাইলত কেছৰ ডিটেইলছখিনি দিছোঁ ইমিডিয়েট আপুনি যিমানখিনি পাৰে জামিন পেপাৰখন ৰেডি কৰি থানালৈ আহক দেৰি হ'লে কিন্তু মোৰ হাতত একো নাথাকিব কি কৈ আছে আপুনি কিন্তু ইমান ডাঙৰ কি কেছ কৈছোতো থানালৈ আহিলে সকলো জানিব আগতে মই কোৱা কামখিনি সোনকালে কৰি আহক হাতত 1 ঘণ্টা আছে ঠিক আছে হেল্ল' মৃদু তই কোৰ্টতে আছনে মেজিষ্ট্ৰেট পোৱা যাব অ'কে তই কলৈকো নাযাবি মই গৈ আছো হ'ব মই নুৰক কেছৰ ডিটেইলছখিনি পঠাইছোঁ ইমান জলদি জামিনৰ পেপাৰ নুৰে কেনেকৈ ৰেডি কৰিব পাৰিব আপুনি চাহ নাখালে যে ছাৰে পাৰিব বুলি কৈছে নহয় পাৰিব আৰু আপুনি সঁচাত আছে নহয় ইমান টেনশ্যন ল'ব লগা একো নাই লকআপত সোমাই টেনশ্যন নোলোৱাকৈ থাকিবলৈ কোৱা আপুনিয়ে প্ৰথম পুলিচ নেকি